হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ। আজি অতি গৌৰৱৰ বিষয়। মই বৰ্তমান আহি আছোঁ শংকৰদেৱ শিশু নিকেতন এঘাৰমাইললৈ। সেই বিদ্যালয়ত বৰ্তমান 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুন্দৰ সফলতাৰে উত্তীৰ্ণ হৈছিল কেইবাজনো ছাত্ৰ ছাত্ৰী। আজি সেই ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। তাক সম্পূৰ্ণকৈ দেখাবৰ কাৰণে মই চেষ্টা কৰিম। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা লাইকে মোক এনেদৰে ভিডিঅ' বনাবলৈ উৎসাহ যোগাব। আশা ৰাখিছোঁ আপোনালোকে চেনেলটো শ্বেয়াৰ কৰিব। পুনৰবাৰ কৈছোঁ, নতুনকৈ আহিছে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত আমাক সহায় কৰিব বুলি আশা ৰাখিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰিচালনা সমিতিৰ সভাপতি মহোদয়, আজি 10ম শ্ৰেণী 2021 বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সম্বৰ্ধনা আৰু বিদায় অনুষ্ঠান, আজি এই অনুষ্ঠানত আমাক আজি আশীষ প্ৰদান কৰিবলৈ অহা সন্মানীয় উপদেষ্টা শ্ৰীযুত মানিক শইকীয়াদেৱ, আজি অনুষ্ঠানত উপস্থিত থকা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, শংকৰদেৱ শিশু নিকেতন 11 মাইলৰ প্ৰধান আচাৰ্য মহোদয়, প্ৰমুখ আচাৰ্যসকল, শংকৰদেৱ শিশু নিকেতন 11 মাইলৰ সন্মানীয় উপদেষ্টা শ্ৰীযুত মানিক শইকীয়াদেৱ, আমাৰ এই পৰিচালনা কমিটিৰ সম্পাদক, সহকাৰী সম্পাদক গময়ম তমসু মা জ্যোতি গময়ম মিত্ৰো মা মিত্ৰম গময়ম। ওম শান্তি
শান্তি শান্তি। হে মা, মোক অসৎ পথৰ পৰা সৎ পথলৈ নিয়া। হে মা, মোক মৃত্যুৰ পৰা অমৃতলৈ নিয়া। মোক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া। পৰম শ্ৰদ্ধাৰ আজি শংকৰদেৱ শিশু নিকেতন 11 মাইলৰ এই সম্বৰ্ধনা অনুষ্ঠানৰ সন্মানীয় সঞ্চালক মহোদয়, মোৰ অতি শ্ৰদ্ধাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কাম কৰোঁতে দিহা পৰামৰ্শদাতা, মোৰ পিতৃতুল্য শ্ৰদ্ধাৰ এই অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু মানিক শইকীয়া ছাৰ, এই বৰ্ষত সুনাম অৰ্জন কৰা নিকেতনৰ অতি মৰমৰ মই বিভিন্ন সময়ত লগ পোৱা ছাত্ৰ ছাত্ৰীসকল, আৰু আটাইতকৈ দুখ লাগিছে যে ইয়াতে থকা কেইজনমান ছাত্ৰীক মই নিকেতনৰ আচাৰ্যৰ দৰে বিভিন্ন সময়ত ৰাস্তা পদূলিত পাওঁতে পৰীক্ষালৈ আৰু কেইদিন আছে, ৰাস্তালৈ কিয় ওলাই আহিলা, এনেধৰণেও শব্দ কৈছিলোঁ। তেওঁলোকক মোৰ শ্ৰদ্ধা ভৰা মৰম যাচিছোঁ, সেৱা জনাইছোঁ। আৰু বৰ্তমান নিকেতনতে আৱাসিকভাৱে থকা অতি মৰমৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আৰু আটাইতকৈ শ্ৰদ্ধাৰ আমাৰ ইয়াত উপস্থিত থকা অভিভাৱকসকল, বিদায় লৈ গুচি যাব ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি দুটামান কথা ক'বলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোক দেশৰ ধৰণী স্বৰূপ। আজি তোমালোকৰ মাজত আমাৰ আচাৰ্যসকল আছে। তোমালোক আৰু কেইটামান দিনৰ পিছত আচাৰ্যসকলতকৈ বহু গুণে ওপৰৰ ডাঙৰ মানুহ হৈ পৰিবা। তোমালোক কেইটামান দিনৰ পিছত হয়তো কোনোবাজন ডক্তৰ হ'বা, কোনোবাজন ইঞ্জিনিয়াৰ হ'বা, কোনোবা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ'বা, কোনোবাজন হয়তো ভাল এজন সুদক্ষ APS অফিচাৰ হ'ব। আমি আশা ৰাখিছোঁ, এই আশা আমাৰ মাজত আছে। আৰু সকলো তোমালোকে যদি এই কথাষাৰ মনত ৰাখিব পাৰা, তেতিয়াহ'লে তোমালোক চিৰযুগমীয়া হৈ জীৱনত উন্নতিৰ শিখৰত আগবাঢ়ি যাব পাৰিবা। আটাইতকৈ এটা ডাঙৰ কথা তোমালোকে হয়তো পাইছা, সকলোৱে পাইছা। মই এটা সৰু উদাহৰণ তোমালোকক দাঙি ধৰিব বিচাৰিছোঁ। যিহেতু তোমালোক ডাঙৰ মানুহ হৈ গ'লেও সৰু মানুহজনেও কেতিয়াবা তোমালোকক খুব সুন্দৰভাৱে সহায় কৰি দিব। এইকাৰণেই ক'লোঁ যে তোমালোকে যিটো কথা আগত পাই আছা, তোমালোকে হয়তো সিংহ আৰু নিগনিৰ সাধুটো পাইছা, নিশ্চয় পোৱা নাইনে বাৰু ছাত্ৰ ছাত্ৰীসকল? পাইছানে? পাইছা। সৰু নিগনিটোৱে সিংহটোৱে টোপনি মাৰি খুব ঘূৰণি মাৰি শুই থাকোঁতে নিগনিটো তাৰ ওপৰেদি পাৰ হৈ গুচি গ'ল। আৰু নিগনিটো মোৰ কেঁচা টোপনি কিয় ভাঙিলি বুলি সিংহটোৱে থাপ মাৰি ধৰিলে আৰু তাক নিজৰ খাদ্য হিচাপে খাই পেলাবলৈ প্ৰস্তুত হৈছিল। আৰু নিগনিটোৱে কান্দি কান্দি কৈছিল, মহাৰাজ, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। আৰু সিংহটোৱে খুব আত্মনাদ কৰি হাঁহিছিল, মোৰ কেঁচা টোপনি তই ভাঙি দিলি আৰু তোক মই এতিয়া ক্ষমা কৰি দিব লাগে আৰু তোক মই এৰি দিব লাগে। আৰু এনে সময়ত হেৰা, শুনিছানে? আজি বৰ সুন্দৰ খাদ্য এটা তোমাৰ বাবে মই লৈ আহিছোঁ। আৰু সেই সময়ত নিজৰ গৃহিণীয়ে দৌৰ মাৰি আহিল
কি খাদ্য আনিলে? এইটো চোৱা সুন্দৰ খাদ্য তোমাৰ বাবে লৈ আহিলোঁ। আৰু সেই সময়ত নিগনিটোৱে ক'লে, মহাৰাজ মহাৰাজ মোক এৰি দিয়ক, মোক এৰি দিয়ক, মোৰ ভুল হৈ গ'ল মহাৰাজ, মোক এৰি দিয়ক। এনেধৰণে কাতৰ অনুৰোধ কৰাৰ পিছত নিগনিটোৱে খুব আৰ্তনাদ কৰি হাঁহিলে, তই তই মোক সহায় কৰিবি। বাৰু হেৰা, ই হেনো মোক সহায় কৰিব, চোৱাচোন চোৱা, ই হেনো মোক সহায় কৰিব। তাৰপিছত কি কৰিলে জানা? এনেকৈ হাঁহিলে আৰু তেওঁৰ পৰিবাৰে ক'লে, হয় বৰকৈ কান্দিছে, এৰি দিয়ক। তাৰপিছত মহাৰাজে কি কৰিলে? নিগনিটোক এৰি দিলে। আৰু এদিন চিকাৰীয়ে পাতি থোৱা জালখনত সিংহ কিন্তু পৰিল। সৰু নিগনিটোৱে সেই বনৰ ডাঙৰ ৰজাজনক কিমান ডাঙৰ এটা সহায় কৰি দিলে। গতিকে তোমালোক এদিন কোনোবাজন DC, কোনোবাজন হয়তো মন্ত্ৰী, কোনোবা MLA, কোনোবা ডক্টৰ, কোনোবা ইঞ্জিনিয়াৰ, মই আগত কোৱাৰ দৰে কোনোবা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, এনেধৰণে হৈ যাবা। তোমালোকে কিন্তু এই নিকেতনৰ পৰা যিসকলে শিক্ষাদান কৰি তোমালোকক এই মুহূৰ্তলৈকে, এই পৰ্যায়লৈকে পোৱাই দিলে, সেই আচাৰ্যসকলক কোনো মুহূৰ্ততে মৃত্যুৰ শেষ মুহূৰ্তলৈকে জীৱনত যেন তোমালোকৰ শিৰৰ যি মস্তক, এই মস্তকতে ৰাখি প্ৰতি মুহূৰ্তত গুৰু হিচাপে ৰাখি তোমালোক আগবাঢ়ি যোৱা আৰু তোমালোকৰ জয়যাত্ৰাত তোমালোক সফল হ'বা। মই তোমালোকলৈ আশীৰ্বাদ প্ৰদান কৰি মোৰ ক'ব লগা চমুকৈ সামৰণি মাৰিম। মানপত্ৰখন প্ৰদান কৰিবৰ কাৰণে সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। ঠিক আমি মানপত্ৰখন গামোচা সম্বৰ্ধনা জনাইছোঁ। বন্তি প্ৰজ্বলক স্বৰূপে অংশগ্ৰহণ কৰি আমাৰ নিকেতনৰ সৌষ্ঠৱতা বৃদ্ধি কৰা, প্ৰতিষ্ঠা কালৰ পৰা বহু পুৰুষাৰ্থ ত্যাগ কৰা শ্ৰদ্ধাৰ মাণিক চন্দ্ৰ শইকীয়াদেৱক আমি এখনি ফুলন গামোচাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে সম্বৰ্ধনা জনাবৰ কাৰণে জ্যেষ্ঠ আচাৰ্য বিভা বৰাদেৱীক অনুৰোধ জনাইছোঁ। সঞ্চালক মহোদয় তথা নিকেতন পৰিচালনা সমিতিৰ সন্মানিত সভাপতি মহোদয় এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে আচাৰ্য মৌচুমবৰক অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ছবিন কলিতাদেৱক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ ছাত্ৰ শ্ৰদ্ধাৰ অতুল গোহাঁইৰ ভূমিকা কিমান আছে আমি হয়তো বহাই নকলেও হ'ব। আমি এখনি ফুলাম গামোচাৰ অবিহনে হয়তো তেখেতক আমাৰ দিবলৈ একোৱেই নাই। সুন্দৰ কৰি তুলিব পাৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমাৰ সকলোৰে হৈ পৰিচালনা সমিতিৰ সদস্য মীনা বাইদেউক আমি অনুৰোধ জনাইছোঁ প্ৰধান আচাৰ্য মহোদয়ক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে। বৰা বাইদেউক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে জোনমণি হাজৰিকাক অনুৰোধ জনাইছোঁ। বিশেষকৈ প্ৰথম বৰ্ষত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিমান ভূমিকা আগবঢ়ালে তাৰ বাবে আমি সঁচাই স্বীকাৰ কৰিব লাগিব। মৌচুম বৰা আচাৰ্যক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে আমি
এয়া নিকেতনৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাক সম্বৰ্ধনা জনাইছে পৰমাচাৰ্য মহোদয়ে। কৈ দিলে ভাল আছিলে ক'ব পাৰিব